दिनै 31 अक्ट'बर नेशनेल इउनिटि डे बेखौ लोब्बा लाखिनानै चिरां जिल्ला काराटे डु एस'सिएशननि बानजायनायाव नास इउनिट बेंटल कलेज बेंटल HS स्कुल जथायै रान फर इउनिटि हाबाफारि लादों। बे हाबाफारियावनो बेंटल गोजौ फरायसालिनिनो मानगोनां गोरायुं श्री रहेन मुसाहारि बिथाङाबो बाहागो लाफैदों। लोगोसे काराटे डु एस'सिएशननि नेहाथारि श्री मनेस्वर खेरखेतारि बिथाङाबो बाहागो लानानै खौरांनि गेजेरजों फोरमायदों दि बे हाबाफारिखौ जिल्ला बेंगिरिनि बिथोन बायदिनो खालामनाय जादों होननानै आरो बे हाबाफारियावनो बेंटल गोजौ फरायसालिमा आरो बेंटल गोजौ फरायसालिनिनो फरायसुला फरायसुलि बिथांमोनहाबो बाहागो लाफैनायखौ नुनो मोनदों। আজি হৈছে ৰাষ্ট্ৰীয় একতা দিৱস। এই দিৱসৰ লগত সংগতি ৰাখি আজি ৰান ফৰ ইউনিটি এটা প্ৰগ্ৰাম আমাৰ চিৰাং ডিষ্ট্ৰিক্ট কাৰাটে এছ'চিয়েশ্যনৰ পৰা লোৱা হৈছে আৰু ইয়াত আমাৰ বেংটলৰ স্কুলৰ পৰা ছাত্ৰ ছাত্ৰীসকল ইয়াত কমেও 100ৰ এবভ ইয়াতে পাৰ্টিচিপেট কৰা হৈছে আৰু এইটো এটা মানে আমি ৰাষ্ট্ৰৰ এটা মেছেজ ইউনিটি যেটো আমাৰ ইউনিটি থাকিব লাগে এই ইউনিটিটো এটা মেছেজ দিয়া হৈছে চৰ্দাৰ বল্লভভাই পেটেল তেওঁৰ জন্ম জয়ন্তীত এই প্ৰগ্ৰামটো ৰাখা হৈছে আৰু এইটো বছৰে কৰা হয় আৰু আমি আশা কৰিছোঁ ইয়াৰ দ্বাৰাই আমাৰ ৰাষ্ট্ৰত এটা ইউনিটিৰ এটা ফিলিং আহিব আৰু এইটো খুব ভাল দিন আমি কাৰাটে এছ'চিয়েশ্যনৰ পৰা এই প্ৰথমবাৰ আমি এই প্ৰগ্ৰামটো আমি লৈছোঁ জিলা প্ৰশাসনৰ তৰফৰ পৰা এছ'চিয়েশ্যনৰ লগতে আমাৰ ইয়াত বেংটলৰ বিভিন্ন স্কুলৰ পৰা ইয়াতে পাৰ্টিচিপেট কৰা হৈছে বেংটল ME স্কুল বেংটল হাই স্কুল এই স্কুল সকলৰ পৰা ইয়াতে পাৰ্টিচিপেট কৰা হৈছে আৰু কলেজৰ পৰাও ইয়াত ছাত্ৰ ছাত্ৰীসকল আছে তেওঁলোকক একেলগে লৈ আমি আজি এই প্ৰগ্ৰামটো সফলভাৱে আমি কৰিব পাৰিলোঁ।